Good morning, friends. আৰু এয়া হৈছে মোৰ ব্ৰেকফাষ্ট পিঠা আৰু কণীৰ বগা অংশ। হাই কোৱা। কি খাইছা? পিঠা খাইছা? খা। আৰু এতিয়া ঘৰখন মই অকণমান ডাষ্টিং কৰিম কাৰণ ইমানেই বেছি শুকান বতৰ, বৰষুণ চৰষুণ নাই। এনেধৰণে প্ৰায় চফাবিলাক কোবাই থাকিব লাগে। ধূলিবিলাক বহুত বেছি ধূলি হৈছে আৰু এইখন চফা আমি প্ৰায় ঢাকিয়ে ৰাখোঁ বাবুৰ কাৰণে, বহুত বেছি লেতেৰা কৰে। এয়া চাওক ইমান বেছি ধূলি ওলাইছে, জোৰে জোৰকৈ কোবাই দিছোঁ। এনেদৰে চাফা কৰি থাকিব লাগে। বৰষুণ দিলে ভাল আছিলে, আবেলিলৈকে চাগে বৰষুণ দিব। বতৰখন অকণমান সেমেকা আজি। আৰু টিভিৰ অৱস্থা একদম বেয়া, বহুত ধূলি হৈছে। তো কলিন দি কেনে গোটেই মুচিব লগা হৈছে আৰু তলৰ ৰেকবিলাকো পূৰা দাগ হৈছে ধূলিৰে। আৰু ইমান জল্দি জল্দি ধূলি হয় নহয়, বহুত বেছি জল্দি মুচি থাকিব লাগে আৰু পূৰা মানে দাগ লাগি যায়। ইমান বেছি চাফা কৰি থাকিব লাগে। জানো আনৰ হয়নে নহয় এনেকুৱা নাজানো, বাট আমাৰ এনেকুৱা হৈ আছে বৰ্তমান। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক। আশা কৰোঁ সকলোৱে ভালে আছে। আৰু ধূলি চুলি চাফা কৰি কিনে গা মূৰ একদম ধুই দিলোঁ আৰু এতিয়া ফ্ৰেছ ফিল কৰিছোঁ। ইমানেই বেছি ধূলি হৈছিলে ঘৰখন, আৰু এনেকুৱা মানে ৩-৪ দিনৰ মূৰে মূৰে এনেকুৱা ধূলি ডাষ্টিং কৰিয়ে থাকিব লাগে। আৰু এতিয়া গণেশগুৰি পূৰা ক'লা হৈছে, মই লাইট জ্বলাব লগা হৈছে। আৰু বৰষুণ চাগে দিলেতো ভালেই আছিলে। বৰষুণৰ বহুত প্ৰয়োজন হৈছে, এতিয়া বহুত বেছি ধূলি হৈছে। চাওঁ বৰষুণ দিয়ে নে নিদিয়ে। আৰু এতিয়া লাঞ্চৰ প্ৰিপেয়াৰ কৰিবৰ কাৰণে হৈ গ'ল। আজি লাঞ্চ কি হয় নাজানো, গম নাপাওঁ, চাব লাগিব কি আছে কি নাই। আৰু ইভিনিংলৈকে ক'ৰবাত ওলাই যাব লাগিব। চাওঁ ক'ত যাব পাৰোঁ, ক'ত জেগা পাওঁ, চাই থাকিব। তো আজি আমাৰ নিৰামিষ হ'ব, কাটি থৈ দিলোঁ। তাৰপিছত ভাতটো উঠাই দিছোঁ, ভাত হৈ আছে। আৰু আছে তিয়ঁহ, এইটো চাগে নতুন আহিছে তিয়ঁহ। আৰু চাগে হ'ব আমাৰ আজি পাপৰ। উপায় নাই, আজি নিৰামিষ খাব লাগিব। আৰু এতিয়া অকণমান ভোক লাগিছে, আপেল এটা খাই দিওঁ, টিকলু আপেল। এইটো অকণমান ভাল লাগিছে, এইটো খাম। বাপৰে ইমান ক'লা কিয় হৈছে? পূৰা ক'লা হৈছে, ধুমুহা আহিব। বাবু শুই আছে হা, মই কাপোৰখিনি আনো। পুৰা ধুমুহা আহিব আজি। বৰষুণ আহিছে। বাবু পুৰা ধাম ধুম টোপনি পৰা উঠিছে। ফাইনেলি বৰষুণ ধুমুহা। বৰষুণ ধুমুহা বতাহ। বাবু আমি ওচৰলৈকে চাওঁ। য়েছ, পুৰা চাফা বনাব এতিয়া। হেল্ল' ফ্ৰেণ্ডছ, গুড আফটাৰনুন। আৰু এতিয়া আমি যাব ওলাইছোঁ লাঞ্চ কৰিবৰ কাৰণে। আৰু লাঞ্চ কৰিম আমি আজি হাইৱে ফালে, চাগে তাতে ৰেষ্টুৰেণ্ট নহ'লে ধাবাত সোমাম। ক'ত যাওঁ এতিয়ালৈকে ডিচাইড কৰা নাই। তাতে য'ত ভাল দেখা পাওঁ তাতে যাম। আৰু আজি বতৰো খুব ভাল, ডাৱৰীয়া বতৰ। আৰু যোৱাকালি মোৰ মানে ভিডিঅ' বনোৱা নহ'লে, সেইটো কাৰণে মই আজি দুপৰীয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ। দেখুৱাম ক'ত যাম, কি খাম। ভিডিঅ'খন চাই থাকিব। লেটছ গ'। বাবু হাই ক'বা, হাই নকোৱা? Spend a day looking blank out the window, all looks great in my tank. I'm stuck in limbo, nothing works in my. আমি গাড়ীত উঠিলোঁ। বাবু হাই কোৱা। হাই, আমি ৰঙা ৰঙা পিন্ধিছোঁ ন বাবু? ৰঙা টি চাৰ্ট আৰু জিন্স, ময়ো ৰঙা টি চাৰ্ট আৰু জিন্স। তাকেতো বহুত ধূলি হৈছে, মানে এনেই চাফাই আছে কিন্তু ওপৰতে ধূলিবিলাক আছে আৰু।
Manus Dhaba. ধাবাখন পুৰা খালী আৰু আমি খাওঁ এতিয়া ফ্ৰেঞ্চ ফ্ৰাই খাই বৈ আমি এতিয়া গাড়ীত আহিলোঁ দেউতা আৰু মই আৰু ইহঁতে বিল পে'মেণ্ট কৰি আছে তো এতিয়া যাওঁ আৰু ভাল লাগিলে খাই পেলাই ঘৰ আহি পালোঁ আৰু ড্ৰেছ চেঞ্জ কৰিলোঁ আৰু বিৰাটেই টোপনি লাগিছে খাই বৈ আৰু এতিয়া অকণমান শুম বুলি ভাবিছোঁ বাবুতো বিচনাত বাবু একদম আধা টোপনি আধা তেনেকেই আহিলে গাড়ীত আৰু খানা টেষ্টি আছিলে বালাজী মন্দিৰৰ অকণমান ওচৰতে হয় আৰু চকা বন্ধ আছিলে তো জাম নাপালোঁ বহুত খালী আছিলে আজি গুৱাহাটীখন কি তুমি কি খাইছা কোৱা খাইছা তুমি অঁ এতিয়া শুব লাগে তাৰ লগত চ' আৰু তাৰ লগতে মই আজিৰ ব্লগটো সামৰিছোঁ আকৌ আহিম নতুন এটা ব্লগ লৈ পেলাই তো ভাল লাগিলে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো আকৌ আহিম অতি সোনকালে বাই বাই দিয়া বাই বাই দিয়া বাই বাই দিয়া বাই বাই দিয়া তুম যাম নহয় দিয়া আমি বাই বাই নিদিয়ে ঠিক আছে বাই বাই নিদিয়ে মই বাই বাই দিওঁ